এয়া হৈছে আমাৰ সন্ধিয়া ঘৰৰ চৌপাশৰ পৰিৱেশ। আপোনালোকে চাই কেনে পালে জনাব। এয়া হৈছে মোৰ ঘৰ। এয়া হৈছে আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশ। কেনেকুৱা লাগিছে, কেনেকুৱা পাইছে সন্ধিয়াৰ পৰিৱেশটো জনাব আপোনালোকে। এয়া চাওক আমাৰ ঘৰৰ চাৰিওদিশৰ পৰিৱেশ। এয়া চাওক সূৰ্য ডুব গৈছে, কি ধুনীয়াকৈ বেলিটি ৰঙা ডাৱৰে আগুৰি ধৰাৰ নিচিনাকৈ দেখুৱাইছে। চাওক এয়া সূৰ্য অস্ত গৈছে মোৰ ঘৰৰ পশ্চিম ফালৰ। এনেকুৱা ধুনীয়া পৰিৱেশ। চাই কেনেকুৱা পাইছে জনাব। এতিয়াও সূৰ্য ৰূপ যোৱাই নাই। এয়া চাওক ঘৰৰ ৱালৰ সন্মুখৰ ফালৰ দিশ। এইবোৰ গাড়ী আহি আছে। আৰু মোৰ এই সৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে। শুভ সন্ধিয়া। জয় আই অসম।